মানে ফাইনেলি গছৰ তলত হেঁপাহৰ এসাঁজ কালি বুবুৱে যি হাঁহি দিছে আমি এদিনটো খালোৱে এসাঁজ বুলি কৈছে বোলে হাঁহিছে আমিও খাইছো এইটো একচুৱেলি তোমাৰ কাৰণে কৰা হ'ল দেই কাকে দিয়া এইটো ফুল কোনে ল'ব কোনে ল'ব জলদি 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 লৈ আহি ঐ বুজিছ নাই মাংসটো বেছি ফ্ৰাই নকৰিবি এইটো চব্জি বেছি আছে ন মাংস গৈ পেলাই এপুৱা থাকিব কেৰাচিন কেনেকৈ আনিছে 300 টকা এইবাৰ 90 rupees লৈছে সদায় 150 দি আনো নেক্সট গ'লে বটলখন মোলৈ লৈ গৈছে ডিগত পাবলৈ নাই 160 লৈছে এইবাৰ অনলাইন আনিছে এনে লিখা দাম আপোনাৰ মানে ফৰচুন মই অনলাইন আনো ন 130 নাই 130 লৈছে দেই 160 লিখা দাম হয় 130 লৈছিলে অনলাইন আৰু ফৰচুন মোৰ পৰে আপোনাৰ 120 110 সেনেকৈ পৰে ফৰচুনটো ফৰচুনে খাই আছিলোঁ মাজত এইবাৰ আনিছোঁ মিঠালৈ পতঞ্জলি আনিলো পতঞ্জলি খালোঁ ইমান বছৰ এতিয়া পতঞ্জলি কিমান বস্তুত ভেজাল ওলোৱা নাই এইয়াটো হৈ যাব এতিয়া আচ্ছা বিয়েলৰ তোমালোকে এজন বিয়েলৰ হ'ব জানো এজন বিয়েলৰ হ'বনে ক'ত গ'ল আনা দুটকা লৈ আনা চামুচকেইটা ইয়াত দেই টাবটোত ওলমাটো তাতে আছে ডাঙৰ পৰুৱা এটা পৰিছে এই ফুল খাবলৈ আহে নহয় পিছতো যে আকৌ পাতিবলৈ যে মন গৈছে সেইটোৱে ডাঙৰ লকডাউনৰ আগত পাতিলে এইটো মানে ইনিচিয়েটিভটো কাৰ মানে বিয়া পতাটো দুই ঘৰ মিলি মন্দিৰত ঘৰত গা চা ধুৱাই বিয়াখন আছিল মন্দিৰত যেনেকৈ আনিছিলোঁ তেনেকৈ মই থৈ আহিছোঁ আপুনি কিমান চেণ্ডেলটো চম্ভালক আজি কাৰ মোৰ চেণ্ডেলে পিন্ধি লৈ যায় ঠিক নাই ল'ৰাটো ক'ত নাই দেখা না এইটোৱে নহয় জানো এইটো ইমান ডাঙৰ ফুল এটা বান্ধি থোৱা আছে ভিতৰত দেখিছোঁ আৰু এটা বাজিলে দেই কেনেকৈ কৰিব লাগে সেইটো সেই বিল্ডিং খাইছিলে না আমি দং যাম বুলি কওঁ জংগলী বুলি কি আমাৰ লগৰ সৰু ল'ৰা কেইটামান গৈছিলে ন আপুনি খোজকাঢ়ি যাব নোৱাৰিব নহয় ঠিক আছে এতিয়া গম পোৱা গ'ল নে নাই যে এইটো বেলেগৰ কথা শুনিব নালাগে বুলি নেক্সট টাইমৰ পৰা যদি এনেকুৱা হয়
মই আনৰ কথা নকওঁ মইতো বৈষ্ণৱী যেনেকে গ'লো বৈষ্ণৱী তেনেকে তেতিয়া শুনাহেঁতেনতো বৈষ্ণৱী যোৱাই নহ'ল যেন দেখোন মানুহে ভয় কৰে ন। হয়নে নাই মই কিন্তু ক'ৰবাত যাম বুলি ভাবিলে যিমান যোনে জিকক মই যামেই এইবাৰতো মই কেদাৰনাথ যাম কিন্তু মই প্লেন কৰিছোঁ যাবলৈ। কেদাৰনাথটো আমাৰ কাৰণে ঠিক কৰিলে কেদাৰনাথ ওলাব সেইটোৱে চাই লওঁ কেনেকৈ কি হয়। মই ভাবিছোঁ গুৱাহাটী যাম কেদাৰনাথটো টাফ হয় কিন্তু কেদাৰনাথটো মানে হয় দেই সঁচা তাপলৈ মই যাম নকওঁ দেই সেইটো 3 দিন ন মাতিবও লাগিব দেই মাতিব লাগিব নামাতিলে আপুনি যাম বুলি পাৰিম বুলি মনত ভাবিও ল'ব লাগিব তেতিয়া এনেও নিব আপোনাক ভগৱানে। মই তেতিয়া চাকৰি পোৱাৰ পিছতো মই বাকী লগৰ কেইটামান সুধো এই বৈষ্ণৱী যাম কোনেও মানে এনেকৈ অকলে যাবলৈ নোৱাৰি ন কোনোবা এটা লাগে। কি ভাত এতিয়া খাবলৈ সেইকাৰণে মই নিদিওঁ যোৱা নহ'লে আমি নাছিলোঁ। তাপাও গৈ ব'লা ভাত খাম আকৌ চাই দিন গ'লে হ'ল ন বিলখন চাই এইটো দেৰি হ'ল বেলেগ দিনাখন আহিবা এনে ভাত চাত বনাই সোনকালে আহি যাবা আকৌ অকণমান মোৰো যাবলৈ মন আছে না সময় নহয় ন কেলে কোনফালেদি যাব? মিলাবই নোৱাৰি কেলে এইটো জংঘলৰ ৰাস্তা ইফালেদি গৈ এনেকৈ যাব লাগিব। কেইটা বাজিলে টাইমটো এতিয়া গ'লে তুমি একো নাপাবাও আন্ধাৰ হৈ যাব। নহয় এতিয়া গ'লে একো দেখাও নাপায় সেইটো কাৰণে কৈছোঁ ডাৱৰ বতৰত যাব নালাগে আপুনি অকণমান ৰ'দৰ বতৰত যাব। সেইটো কাৰণে কৈছোঁ মই আজিহে ৰ'দ দিছে ইমান দিনৰ পিছত অৰণ্য জংঘল নহয় তাত আপুনি যদি মনিটৰ লিজাৰ্ট দেখি পাগল হৈ যাব। সেইদিনাখন এনেকৈ ইয়াতে আহিছিলে এলিগেটৰ নিচিনা এনেকৈ এইখিনি এই মনিটৰ লিজাৰ্টটো কি কয় অসমীয়াত? হেৰি আকৌ গুই এই ৰাস্তাটোলৈকে আহি গ'ল আৰু মই দেখি ন খেদিছে তাৰপিছত মই এনেকৈ হাল্লা চাল্লা কৰিছোঁ এই ডাঙৰ সেইটো ডাঙৰ খুলি দিয়া হাই আমাৰ ফুলখিনি দেখুৱাই দিয়ক কোৱাগে তুমি অকণমান ক'ব লাগিব নেকি নিজৰ ইচ্ছাৰ কথা নহ'লে মোৰ ফুল বুলি কৈ দিম মই তেতিয়াহ'লে দেখুৱাই দিয়ক এইবোৰ হেৰি পেঞ্জি মানে এটা ভেৰাইটি কালাৰ আছে চব কালাৰ পেঞ্জি মালিকজনীওতো লাগিব ন ইমান কষ্ট কৰি মেলি যদি বোলে এনেকৈ ক'লে চব ভেৰাইটি কালাৰ চব কালাৰে বেলেগ এইটো কাৰণে এইবাৰ পেঞ্চিল লগাই মানে বেছি ভাল দিছে মানে সুখী হৈছোঁ হেপ্পী বুলি কয় যে সুখী অনুভৱ এইফালে হেৰি ফুলি আছে এইটো ফুলা দেখিতো আৰু ভাল লাগিছে এইটো ভাটৌ ফুল ইংলিছত ইয়াৰ নামটো পাহৰিলোঁ এনেকৈ ডেছক্ৰাইব কৰি দিয়াৰ কাৰণে মোৰ আৰু ভাল লাগিছে দেখুৱাই দিয়ক কোনটো ভাটৌ ফুল এইটো ভাটৌ ফুল এইটো ইংলিছত এইটো হেৰি বুলি কয় ভাটৌ ফুল কি বুলি কয় ইংলিছত আমি এইবাৰ মানে অকল পেঞ্জিয়ে লগাইছোঁ এইবাৰ বহুত দিনৰ পৰা ভাবিছিলোঁ অকল পেঞ্জি লগাম এইবাৰ মানে ভবামতে হৈ গ'ল এইফালৰ পেঞ্জি খালি মোৰ এইফালে ৰ'দটো ইমান নাপায় কাৰণে পেঞ্জি সদায় ৰ'দটো বেছি লাগে ৰাতিপুৱাটো পায় ন মেইনটো ৰাতিপুৱাই হয় ৰাতিপুৱা পায় কিন্তু এইফালে অলপ কম পায় পেঞ্জিত সদায় ৰ'দ লাগে ৰ'দ লাগিলে এইটো এটা সৰু ফুল এইটো এলিচিয়াম ইয়াত অকণমান পোক এটা হয় পোকটোৱে খাই মোৰ হেৰি হৈ যায় মোৰ জেগা নাই কাৰণে অকল এটা লগালোঁ কৈ যাব এতিয়া বেলেগ টেষ্ট পায় ন এই একচুয়ালি আইসক্রিমটো এইটোতে কেলে ইনভেষ্ট কৰে জানে কিছুমান এই আপোনাৰ গানবোৰত ললিপপ চাই আকৌ আইসক্রিমো এনেকুৱা দেখাই যে বস্তুবোৰ ভাবি আহি আছো আপুনিতো শুনিছে চাগে বাইকখন একটু গম পালো পুৰাগান নাহিলো ন আইচক্ৰীম নাখাওঁ দেখাই আছো আইচক্ৰীমটো খাবলৈ ভাল লাগে দেই নেকি ন টেষ্টি হয় খাইছা ককাক বাই বাই কৰি দিয়া বাই 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 কালৈ আৰু এটা আছিলে নাই